নমস্কাৰ, নিতুজ কালেকশ্যনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কেইযোৰমান মাৰ্চাৰাইজ কটনৰ মেখেলা চাদৰ আৰু টচ কটনৰ মেখেলা চাদৰৰ যোৰা। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। দোকানখন হৈছে জাৰগাঁও বজাৰ চিত্ৰা ষ্টুডিঅ'ৰ কাষতেই। যদি পচন্দৰ ভিতৰত পৰে আপোনালোকে দোকানত আহি ল'ব পাৰিব। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। এইযোৰ চাওক, পিয়ৰ মাৰ্চাৰাইজ কটনৰ মেখেলা চাদৰ। এইযোৰ হোৱাইটত মেৰুন কালাৰত থাকিব ফুলখিনি। খুবেই সুন্দৰ এইযোৰ মেখেলা চাদৰ। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটো যোগাযোগ কৰিব পাৰিব যদি কিবা পচন্দৰ ভিতৰত পৰে। এইখিনি হৈছে চাইড পাৰি। এইযোৰ হৈছে মাৰ্চাৰাইজ কটনৰ মেখেলা চাদৰ। এইযোৰ অৰেঞ্জ কালাৰ থাকিব, সূতা ফুলেৰে কাম কৰিছে, দুটা কালাৰত কৰিছে। খুবেই সুন্দৰ এইযোৰ মেখেলা চাদৰ, আপোনালোকে ল'ব পাৰিব। খুবেই ৰেহাই মূল্যত দিয়া হ'ব কাপোৰ কেইযোৰ, অফাৰ প্ৰাইজত। এইখিনি আহিছে ইয়াৰে চাইড পাৰি। প্ৰতিযোৰ কাপোৰতে চাইড পাৰি আৰু ব্লাউজ পিচ থাকিব। যদি পচন্দৰ ভিতৰত পৰে আপোনালোকে দোকানত আহি চাই ধুনীয়াকৈ ল'ব পাৰিব। এয়া চাওক, খুবেই সুন্দৰ এযোৰ মেখেলা চাদৰ। এইযোৰ ব্লেক কালাৰত কামখিনি কৰিছে সূতা ফুলেৰে। খুবেই সুন্দৰ এইযোৰ মাৰ্চাৰাইজ কটনৰ মেখেলা চাদৰ। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইখিনি হৈছে ইয়াৰে চাইড পাৰি। খুবেই সুন্দৰ এইযোৰ মেখেলা চাদৰ। আপোনালোকে খুব কম মূল্যতে ল'ব পাৰিব, অফাৰ প্ৰাইজত যিহেতু দি আছোঁ পূজাৰ কাৰণে। এইযোৰ হৈছে টচ কটনৰ মেখেলা চাদৰ। ধুনীয়া এটা কালাৰত আছে কাপোৰযোৰ। ৰেড আৰু ব্লেক কালাৰত কৰিছে, মিনা কৰি দিছে কামখিনি ধুনীয়াকৈ আৰু বিন্দি বুটাৰে মাজৰ কামখিনি কৰিছে। খুবেই সুন্দৰ এযোৰ মেখেলা চাদৰ, আপোনালোকে ল'ব পাৰিব। এইখিনি হৈছে ইয়াৰে চাইড পাৰি। যদি পচন্দৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনত মাৰি হোৱাটছএপত যোগাযোগ কৰিব বা দোকানত আহি ল'ব পাৰিব। খুবেই সুন্দৰ হয়, কামখিনি খুব নিখুঁতভাৱে কৰিছে। খুব সুন্দৰ হৈছে কাপোৰযোৰ। এইযোৰ মুগা কালাৰত আছে, পিংক আৰু গল্ডেন গুণাৰে কামখিনি কৰিছে। খুবেই সুন্দৰ হয়, আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এই চাইড পাৰি। ধুনীয়া এযোৰ মেখেলা চাদৰ। এইযোৰ পিচ কালাৰত আছে কাপোৰযোৰ আৰু ব্লু কালাৰত ফুলৰ কামখিনি ব্লু কালাৰত কৰিছে। খুবেই সুন্দৰ এযোৰ মেখেলা চাদৰ টচ কটনৰ। যদি পচন্দৰ ভিতৰত পৰে আপোনালোকে আহি ল'ব পাৰিব। এইখিনি হৈছে ইয়াৰে চাইড পাৰি।